ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলৰ ৰাইজৰ জীৱন যুঁজৰ ছবিখনেই সুকীয়া। তেওঁলোকৰ যাতায়াতৰ বাবে একমাত্ৰ টুলুঙা নাওখনেই হৈ পৰে প্ৰধান সম্বল। চৰকাৰী পক্ষই বিভিন্ন সময়ত যাতায়াতী পথ সুগম কৰি তোলাৰ প্ৰয়াস কৰে, কিন্তু এটা বান আহে, তাৰ পিছতে নিচিন্ন হৈ পৰে সকলো যাতায়াতী ব্যৱস্থা। কি শিক্ষাৰ্থী, কি যাতায়াতকাৰী, কি ৰোগী, সকলো নিৰ্ভৰ এখন টুলুঙা নাওক লৈ। এটাৰ পিছত আন এটা প্ৰজন্ম আহিছে আৰু গৈছে, কিন্তু তেওঁলোকৰ এনে দৃশ্যৰ পৰিৱৰ্তন কিন্তু ঘটা নাই গহপুৰ দক্ষিণাঞ্চলত। এগৰাকী যন্ত্ৰণাকাতৰ ৰোগীয়া মহিলাৰ এই দৃশ্যকেইটা দেখাৰ পিছত হয়তো আপোনাৰো চকু সেমেকি উঠিব। কি হৈছে বাইদেউ? এইটো মানে ভৰি বিষাইছে বোলে, সেইকাৰণে বেজি চেজি ল'বলৈ গৈছিলে। জানো বেজি লগ পালে নাই। মানে এইটো অলপ কৈ দিব দেই, ৰোগীক এতিয়া নিবৰ কাৰণে মইতো এইবিলাক ক'ব নোৱাৰো যে। কিয় নহয়? আকৌ দেখোন অসুবিধা হ'বই দেখোন। বেমাৰ হৈ আছে। বেমাৰ হৈ আছে। বেমাৰ হ'লে এনেতে নাওতে অহা যোৱা কৰিব লাগে। হয় হয়, নাওতে অহা যোৱা কৰিব লাগে। পানীটো কেনে বাঢ়ি আছে অলপ? পানীটো বাঢ়ি আছে বাৰু। হয়, এতিয়া ডক্টৰক দেখালে নাই? দেখালে। আপোনালোকৰ সকলোৰে একে সমস্যা হয় ন? বেমাৰ হ'লে একেই সমস্যা, একেই সমস্যা বাৰু। নাওতে অহা যোৱা কৰিব লাগে। নাওতে অহা যোৱা কৰিব লাগে আৰু। এতিয়া পানীও বাঢ়ি আছে চবফালে। পানীটো বাঢ়িয়ে আছে বাৰু এতিয়ালৈকে বৰ্তমান।